ইফালে সোমাই যাওঁ আৰু গুৰু খেত ভালকে খেত চাবি খালত আকৌ উলুটি পালতি যাবি কটাৰখন আৰম্ভ পাৰিলো কাটি আছে মানে এই কলিটোৰ কৃষ্ণ নামটোৱে কৃষ্ণ পাৰছা না বাবা হে গাইজ ৱেলকাম টু মাই মৃণাল ভাই ব্লগছ আৰু আজি ভিডিঅ'টো পথাৰৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু এই পথাৰৰ মানে আমি কিয় আহিছোঁ তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই ৰাখক যিহেতু গৰমৰ দিন তো গৰমৰ দিনত আজি কিবা এটা স্পেচিয়েল হ'বলৈ গৈ আছে আৰু এইফালে এই লোকেশ্যন বিচাৰি আমি খালৰ পৰা আহি গ'লোঁ আৰু এইফালে সিমান আগত পালে এতিয়া আৰু মই গৈ আছোঁ এইফালে এই ইয়াৰ ডিস্কিটো ইয়া ইয়াতে থৈ দিওঁ কটাৰী কোনফালে গেলি তই হা সেয়া ইও ভ্লগ কৰি আছে আৰু ময়ো ভ্লগ কৰিছোঁ দুটাও এইটো দাঙি দিয়াচোন অলপ নৰা মই গামচা পিন্ধি আছোঁ না এইফালে কি ইফালে দে ইফালে সোমাই যাওঁ আৰু পুৰা ইফালে দিয়ে আৰু মালিকে সিদিন আহিলে হ'ল আৰু চলো কটাৰী লওঁ চলো এই আমি খালপাৰাত বঢ়িয়াকৈ ইফালে আৰু আগত ডিস্কি এই আমি খালপাৰাত বঢ়িয়াকৈ একদম ধুনীয়া এইফালে গাছৰ তলত এইফালে বঢ়িয়া ছায়া ये दा है ऐसे पकड़ते हैं तो আমি ইয়াতে বহি যাওঁ আৰু ইয়াতে বঢ়িয়াকৈ তো এইফালে চাহ খাল আছে ইয়াতে পাৰিলে গা ধুব পাৰে ইয়াতে বহুত বঢ়িয়া এইফালে ভ্লগ বনাই আছে সিমানে ভ্লগ বনাই আছে তো আমি এইটো দিছোঁ স্পেচিয়েলটো কৈ দিওঁ দিয়াচোন স্পেচিয়েলটো তো এইফালে আমাৰ আছে তিয়হ কিৰা তো আমি আজি ইয়াতে খাম তো চাই ৰাখক ভিডিঅ'টো এইফালে মাছ পাক দিছে মা তো এইফালে আমাৰ তিয়াৰ বাকলি গুচোৱা ষ্টাৰ্ট হৈ গ'ল আমাৰ এইফালে তো ভালকৈ এনেকৈ আৰু আমি এইটো কি বুলি কয় খীৰা নহয় এইটো সেইখিনি কি বুলি কয় লালটি পানী তো এইফালে আমাৰ বেছি তিয়া নাই এটা আৰু এইফালে দুটা আৰু ইয়াতে আমি আনিছোঁ নিমখ জ্বালা আৰু কি আছে পিঁয়াজ কি কি আনিছ পানী ঠিকে আছে দিয়ক কালাৰটো নাই আৰু খালি খাম দিয়ক গেটটো ইফালে আছে হা আমি ইফালেদি এই তলেদি সোমাই আছোঁ আমি ইফালে দি আছোঁ নাই দেখাব নাই না এই ঠাই কৰোঁতে ইমান দেৰি তো গাইজ আপোনালোকে কোনে এই গৰমত তিয়হ খায় তো কমেণ্টত জনাই দিব আৰু খাইতো ভালে লাগে ন তিয়হ আৰু এইফালে আমাৰ ইফালে তিয়হ কাটিছে এইফালে গাৰ্লফ্ৰেণ্ডৰ লগত পুৰা কথোপকথন আমাৰ এই গাৰ্লফ্ৰেণ্ড নাই মানে আমাৰ এই দুখ মোৰ গাৰ্লফ্ৰেণ্ড নাই এজনী এনেকুৱা কথা পাতিব কাৰণে মোৰ গাৰ্লফ্ৰেণ্ড নাই এজনী এই তিয়হ কাটিছে একফালে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিছে তিয়হ ভালকে নাই বঢ়িয়া লাগিছে পেণ্টটো চাওঁ নাই একো ওলোৱা নাই দিয়া ভালে আছে ভালকৈ বহি লওক এইফালে নাই একো ওলোৱা নাই দিয়া এইফালে আমাৰ মধু স্মিতা আহি গৈছে আহক আমি তিয়হ খাইছোঁ মানে খাবই পৰা নাই মানে আমি এই বাকলি গুচাই হোৱা নাই মানে তো আহি গ'ল আমাৰ কেনে আজি কি বৰষুণ পৰা নাই নেকি নাই বহি লওক ইয়াতে বহিব লাগিব বহি লওক জোক আছে নেকি জোক নাই দিয়া আজি বৰষুণ পৰা নাই নেকি পৰিছে গুৰু আহি গ'ল অহা নাই বোলে আৰু কি জুমুনি গুৰু পানী খোবা আছে মই কৈছোঁ গুৰু পানী খোবা আহিছে নেকি অহা নাই বুলি কৈছে আৰু কি হ'ব মানে এই অলপ পেকটো দি থাকে না অলপ এই ভিতৰ সোমালে বাহিৰ কৰি মালিকে আৰু খেদব নহ'লে সঁচাই গুৰু খেত ভালকৈ খেত চাবি খালত আকৌ উলুটি পালতি যাবি এই গৰু খেদিছে ওলাই দে ইফালে দে যা হয়
যা যা ইফালে 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 নহয় ইফালে যা 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 গৰু খি দিছোঁ গেল 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 গ'ল গ'ল তো এই আমাৰ প্ৰিয় বাকলি গুচোৱা হৈ গ'ল এতিয়া ধুই আছে আমাৰ হিমানজ্যোতি ডেকাই তো এতিয়া আমি বঢ়িয়াকৈ মানে এতিয়া কি কৰিম আমি এইকেইটা কি কৰিব লাগিব দীঘলকে কাটিম না দীঘলকৈ কাটিম ন একদম পিচ পিচ সৰু সৰু মানে তিয়হটো মানে একদম পিচ পিচ কৰি খাই ভাল লাগে ত্ৰিভুজ কৰিম না মানে এনেকা কৰ ত্ৰিভুজ তই এনেকা কৰিবি চতুৰ্ভুজ কৰিবি মানে ইটো দুইফাল কৰি ল দুইফাল কৰি চাৰি আৰু দুইফাল কৰি কিনে বঢ়িয়াকে নাওখন গৈ আছে তই বিয়া নাপাতা নেকি তই নহয় কইনা চাইছ নে নাই হা কইনা কি হ'ল এতিয়া চাব জিকিছিলি গৈ আছো কি হ'ল কইনাজনী কি হ'ল কইনাজনী কি হ'ল মাৰা গলো কেনেকৈ মাৰা গ'ল আকৌ কিয় আপোনাৰ যাওঁতে দেৰি হ'ল সেইকাৰণে চুইচাইড কৰিলা বুজি পাইছে নে হয় হয় ঠেলা লৈ আনবা গেলে ক'ত দেৰি নহ'ব আৰু এয়া বঢ়িয়াকে কি ধুনীয়া হাৱা ভাই ভাই চাপ কি হাৱা সুন্দৰ সুন্দৰ হাৱা সুন্দৰ সুন্দৰ হাৱা ৱাও 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 একদম মৃদু বতাহ পৱন হাৱা আছে হাৱা পুৰা খাই হাৱা দিছোন আকৌ আকৌ দিয়ক আকৌ জুচ 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 পেকটো পৰা নাই না খাব নেকি অকমান নেখাওঁ দে জাৰ নাই তাৰমানে হয় নেকি এইটো জাৰ নাই মাল দিয়ক নেখাওঁ দিয়ক কেলে অহাকালি মানে চাব যাম হয় নেকি হ'ব না নহ'ব হ'ব বাৰু ঠিক আছে এনেই মানে এনে আপুনি কেনেকুৱা ধৰণৰ ছোৱালী বিচাৰে মানে চুলি লাম্বা চুলি খাটা নাক দীঘলা কেনেকুৱা আজিকালি দেখিয়ে দেখোন লপেন পিন্ধিয়া দীঘল দীঘল মানে আপুনি মানে এই মানে আজিকালি জিন লপেন পিন্ধা জিন্স লপেন পিন্ধা সেনেকুৱা ছোৱালী বিচাৰে মানে ন মানে বিয়া হোৱাৰ পিছতো যাতে জিন্স লপেন পিন্ধি থাকে হে চুজাৰ পিন্ধি থাকে এনেকুৱা ধৰণৰ বিচাৰে আৰু হ'ব দিচোন কলিযুগৰ কৃষ্ণ মানে এই কলিযুগৰ কৃষ্ণ নামটোৱে কৃষ্ণ চলে বহি গ'ল উঠিছে তো এইফালে আমাৰ মোবাইলেৰে মানে আমি এতিয়া কটাৰীখন আনিব পাৰিলোঁ কাটি আছে এইফালে মোবাইলেৰে আমাৰ তিয়হ কাটি আছে চাওক মোবাইলৰ কিমান শক্তি আমাৰ তিয়হ কাটিবলৈ সক্ষম হৈছে আমাৰ নকিয়া এইবিলাক থাকিলে মজা লাগে তিয়হ মালটো থাকিলে হৈছিল যদি আকৌ আমি যদি অলপ এই পেকটো আনিলোঁ হয় তো আৰু বেছি ভাল লাগিল হয় তো আমি নেখাওঁ না এইবিলাক স্বাস্থ্যৰ কাৰণে হানিকাৰক কিন্তু মনৰ কাৰণে একদম ফূৰ্তিকাৰক বোলে জলকীয়া পুৰা সানি দিলে তো এতিয়া খাবা ৰেডি পুৰা ৰেডি হৈছে না তো ফাইনেলি মানে আমাৰ ৰেডি হৈ গ'ল আমি এতিয়া পুৰা খাম আৰু এতিয়া ভাতখন মই অলপ ধুই লওঁ বঢ়িয়াকৈ তো এইফালে খাব লাগিব এইবাৰ পিছ মাৰি দিওঁ ৰ মজা 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 এই মজাত দিয়া বনা যায় তই এই ইমান মজাত দিয়া কেনেকৈ বনালি আগতে বনাই থৈ দিছোঁ নহয় কেনে লাগছে ক চৰিয়া এইখিনি আছে আৰু জ্বালা হৈছে তিয়হ খালে কি হ'বচোন ক তিয়হটো খালে মানে গৰমৰ দিনত তিয়হ খালে কি লাগে অলপ ভাল লাগে ঠাণ্ডা ঠাণ্ডা লাগে কিন্তু বেছি খালে কি হয় পিছফালে তিৰকি লোৱা হয় মাইকী মনত পৰিছে মোক
ভাবছি হাৰামীয়ে ক'ত বা আছে ফোন কৰা নাই বুলি কিনে পিঁয়াজ পিঁয়াজ খা খা মজা কি পুৰা গুটি পৰিছে খালত তো গাইজ ফাইনেলি শেষ হ'ল এতিয়া আমাৰ তো কেনে মজা জ্বালা ধৰিছে না বহুত আৰু বেছি জ্বালাটো বেছিকৈ হৈছে আমি কেইটা জ্বালা দিছিলোঁ আমি 3টা নে 4টা 4টা জ্বালা দিছোঁ 3টা দিয়াত 4টা জ্বালা আৰু গেষ্টিক হয় বেছিকৈ তিয়হ খালে মানে গেষ্টিক হয় এতিয়া পেট গৰম হৈ আছে মানে চকু পানী ওলাই আছে তো এইফালে শেষ হ'ব আৰু তো ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আৰু এনেকুৱা ধৰণৰ ভ্লগবিলাক পাই থাকিব তো সকলোৱে ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকলক বা বান্ধৱীসকলক মানে ভিডিঅ'টো শ্বেয়াৰ কৰিব তো আজিলৈ আমাৰ কি বাই 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 গুড নাইট চি ইউ See you again. নেক্সট ভিডিঅ' এগেইন বাই 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 বাই